গোসাইগাঁৱৰ মথামবিলত দিন দুপৰতে বন্য হস্তীৰ তাণ্ডৱ। ষোল্লটাকৈ হাতীৰ জাকটোৱে গাঁৱৰ মাজত আহি আতংকৰ সৃষ্টি কৰিছে। মথামবিলত আউজাৰবাৰী গাঁৱৰ বাঁহ বাগানত উৎপাত কৰি ৰাইজক আতংক কৰিছে হস্তীৰ দলটোৱে। বন বিভাগৰ কৰ্মচাৰী আহিছে যদিও হাতীৰ জাকটোক খেদিবলৈ সক্ষম হোৱা নাই। চুপাৰী গছ, কলগছ, ধান আদি বিভিন্ন সা সম্পত্তি ক্ষতিসাধন কৰে। গাঁৱৰ নাম কি? এইটো গাঁও আমি য'ত থিয় হৈছে এইটো মোটামবিল আৰু যে নদী যে চাই আছে পানী সেইফালে মানে 2 নং কচুমবিল বুলি কয়। তো আজি মানে ৰাতিপুৱা জংঘলৰ পৰা বনৰীয়া হাতী আহি পেলাই ইয়াতে মানে উৎপাত কৰি আছে, বাছ-টাছ ভাঙি আছে, এই তামোল গছ ভাঙিলোঁ। তো আমি এইটো লৈ মানে বনৰীয়া হাতীটো কি মানে ব্যৱস্থা কৰি পেলাই জংঘললৈ আকৌ ঘূৰাই পঠাব পাৰে এইটো চেষ্টা কৰি আছে। বন বিভাগৰ মানুহ অহা নাই নেকি? বন বিভাগৰ মানুহ আহিছিল, এতিয়াও আছে। SSB আৰু বন বিভাগৰ মানুহ আছে ছাইডত। তো ইয়াতে মানে ছাইডত এনে মানে পহৰা দি আছে, মানে কেদাৰ একো ব্যৱস্থা মোটামুটি এতিয়াও লোৱা নাই। আমি চেষ্টা কৰিছিলোঁ 4-5 মান, কিন্তু আমি যে ৰাস্তাটি মানে কেদাব বিচাৰিছে এইটো ৰাস্তাটি মানে যাবই মানে নিবিচাৰে হাতীবিলাক। এই অঞ্চলৰ কিবা ক্ষতিসাধন কৰিছে নেকি? অঞ্চলতো ক'বলৈ গ'লে বৰ্তমানলৈকে এইটো মানে ক্ষতিটো হোৱা নাই। কালি এই যে মানে আবাদবিলাক মানে তামোল গছ আৰু এই যে বাছ এইবিলাক মানে নষ্ট হ'ল, এইটোৱেই আৰু।